বন্ধু বান্ধৱীসকল, মই ৰুদালি বৰাই মোৰ চেনেলৰ অন্য এটা সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু দেওবাৰ, সেইকাৰণে ঘৰতে আছোঁ। সোনকালে নিজৰ কৰিবলগীয়া কাম বনখিনি কৰি আজৰি হৈ ল'লোঁ। ধুনীয়াকৈ গা মূৰ ধুলোঁ। আৰু আজি মানে বেলেগ জেগালৈ যোৱা একো প্লেনো নাই তেনেকৈ ফুৰিবলৈ। সেইকাৰণে ভাবিছোঁ আপোনালোকক আমাৰ পিছফালৰ বাৰীখনকে দেখাওঁ, কি কি আছে নাই। আৰু এদিন আগফালৰ মানে চোতালত দেখাইছিলোঁ, মানে আগফালৰ গোটেই চোতালত কি কি আছে নাই সেইখিনি এটা ভিডিঅ' বনাইছিলোঁ। আৰু আজি ভাবিলোঁ বেলেগ একো ক'তো যাবলগীয়া নাই যেতিয়া পিছফালৰ বাৰীখনকে দেখাওঁ, আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল হ'ব। আমাৰ পিছফালৰ চোতালখন গোটেই গছ গছনি আছে। এইজোপা সাঁচি গছ, এইজোপা মানে বিকিব পৰা হোৱা নাই, মানে মাল হোৱা নাই বুলি কয় বেপাৰী আহিলে। আৰু এইবোৰ কাপোৰ চাপোৰ মেলি থৈ আছে। আৰু এইখিনিতে আমাৰ জুই ধৰে, মানে পানী গৰম আৰু দেউতাহঁতে গা চা ধুবৰ কাৰণে। এইফালে এইবোৰ ৰ'দত কাপোৰ মেলি থৈ আছে ধুনীয়াকৈ। আৰু এইফালে গা ধোৱা ঘৰ আছে, আৰু এইফালে ফিল্টাৰ আছে। এখন কাঁহী বাতি থোৱা চাং, এডালো কাপোৰ মেলিবলৈ ধুনীয়াকৈ দাৰ দি থৈ আছে। আৰু এইফালে এখন তামোলৰ বাৰী। এয়া আমাৰ মা দেই। তাৰপিছত এইজোপা হৈছে জলফাই গছ, জলফাই লাগিও শেষ হ'ল। আৰু জলফাই গছৰ ওচৰতে এজোপা বেল গছ, ইমান ডাঙৰ হোৱা নাই মানে বেল গছজোপা। মানে আমাৰ বাৰীখনত নথকা গছ নাই তেনেকৈ, চবেই আছে গছ গছনি। খালি থাকিও লাভ নাই মানে। এতিয়া ধৰক এই তামোল গছবোৰ কেৰ্কেটুৱাৰ কাৰণে তামোলেই নাথাকে। আৰু এই তামোল গছবোৰতে পাণ গছ আছিলে আগতে, কিন্তু পাণ গছবোৰ মৰি থাকিলে। এইখিনিতো এজোপা সাঁচি গছ। এইখন আৰু বাৰীখন সৰু সুৰাকৈ। তাৰপিছত এই যে এইবোৰ খেৰ বান্ধি থোৱা দেখিছে, মানে মাঘৰ বিহুত এইবিলাক নিয়ম, বান্ধিব লাগে গছ গছনি। এইবিলাক ধুনীয়াকৈ মায়ে বান্ধি থৈছে। আৰু এই জলফাই গছজোপাৰ জলফাই যোৱা বছৰ মানে ইমানেই লাগিছিলে, মানে জলফাই বজাৰত বেচি পেলাই পইচা 1000মান পোৱা হ'ল। কিন্তু এইবাৰ ইমান জলফাই নালাগিলে। আৰু এইবোৰ চব সাঁচি গছ। কলগছ এইবোৰ বান্দৰে গোটেই ধ্বংস কৰি থৈ গুচি গ'ল। দেউতাই ৰুই থৈছিলে ধুনীয়াকৈ। আৰু এইজোপা আটাইতকৈ দৰকাৰী গছ, মানে জেতুকা। এতিয়া আকৌ অকণমান পোখাইছে ধুনীয়াকৈ, পাতবোৰ ওলাইছে। খুব ভাল লাগে জেতুকা। আৰু এইজোপাও কিবা কাজি নেমু নে কিবা গছ দেই, মই ভালকৈ ধৰিব পৰা নাই। নতুনকৈ পুলিটো ওলাইছে। আৰু সাঁচি গছ আছে বেছিকৈ, খালি মানে ইমান ডাঙৰ হোৱা নাই যে বিকিব পৰা হোৱা নাই। ইফালে এজোপা নগাটেঙা গছ, এজোপাও মানে ইমান ডাঙৰ হোৱা নাই, লাগিবলৈ দিন আছে। আৰু এইবোৰ চব কলপাত, বান্দৰৰ পৰা নাথাকে। ওপৰত কেইখিলামান আছে লাগি পেলাই, কিন্তু কেইদিনমানৰ পাছত সেইবোৰ মানে টানি আজৰি শেষ কৰিব। আৰু এইফালে এনেকৈ গৈ এইবোৰ দেখিছে গোটেই তলত মানে কৰ্দৈ বান্দৰে হৰুৱাইছে। গোটেই মানুহে মানে এইবিলাকতো নাখায়েই, মানে আমাৰ ঘৰত কৰ্দৈ খোৱা মানুহ নায়েই। আৰু আচাৰ কৰিবলৈও ভালকৈ ৰ'দবোৰ দিলেহে মানে কৰ্দৈ আচাৰ কৰিব পাৰিব। আৰু এইবিলাক চব গোটেই ডাল ভৰি ভৰি কৰ্দৈ লাগি আছে ধুনীয়াকৈ। যিমান লাগিছিলে তাৰ আধাখিনি মানে বান্দৰে হৰুৱাই পেলালে। আৰু ৰাতিপুৱা টাইমত ভাটৌ চৰাইবোৰ আহে কৰ্দৈ খাবলৈ। একদম পূৰা ৰাতিপুৱাই আহে আৰু মানুহ শুই নুঠোতে আহে। আৰু ইফালে সেইখন আমাৰ ওচৰৰ বৰমাহঁতৰ বাৰী। পিছফালৰ চোতালখনতো গোটেই গছ গছনি। তাৰপিছত এইফালে এনেকৈ আহি পেলাইও এইবোৰ আছে, এইবিলাক আম গছ আছে। এইবোৰ কাম নাই বাৰু, আম চাম নালাগেই, মানে ডাঙৰেই হোৱা নাই গছ লাগিবলৈ। আৰু এইখিনিতে আমাৰ পুখুৰী এটা আছিলে, খালি পুখুৰীটো মানে এইটো এতিয়া কি বুলি ক'ম আৰু, এইটো জাবৰ জোথৰ পেলোৱা হয় তেনেকৈ। আগতে মাছ চাছ জীয়াই থকা হৈছিলে, এতিয়ানো এইটো কি মাছ জীয়াব আৰু, অৱস্থাই নাই পুখুৰী। এইখনে আমাৰ পিছ চোতালখন। এয়া আৰু পিছ চোতালত দেখাবলগীয়া গোটেই গছেই গছ, জংঘল গোটেই। আৰু এইখিনিতে এইটো যে মুহা দেখিছিলে, এইখিনিত সাঁচি গছজোপা আছিলে। এজোপা মানে মোৰ গা বেয়া হওঁতে বিকি দিয়া হ'ল বেপাৰী মাতি আনি। খালি যিমানটো দাম পাব লাগিছিলে সিমানটো নাপালোঁ, উপায় নাই। মানে বিপদৰ সময়ততো সহায় কৰিলে,
সেইকাৰণে মানে এনেকুৱা গছ গছনি মূল্যৱান গছ গছনিবোৰ ৰুই থ'ব লাগে, বিপদৰ সময়ত যেনে হ'লেও অকণমান সকাহ দিয়ে। এইখনে আৰু পিছফালখন গৰমৰ দিনত মানে থাকিবলৈ খুবেই ভাল, গছ গছনিবোৰ আছে, য'তেই মন যায় বহি থাকিব পাৰি। এই তামোলৰ বাৰীখনতো বহি থাকিব পাৰি ধুনীয়াকৈ। গছ এজোপা দেখাবলৈ পাহৰি গৈছিলোঁ, মানে আপোনালোকৰ ঘৰততো চবৰ ঘৰতে আছেই মানে এজোপা কঁঠাল গছ, খুব লাগে কঁঠাল। খালি গছত পকি গ'লে আৰু সেইটো কঁঠাল মানুহে খাবলৈ নাপায়, মানে বান্দৰে হজম কৰি থৈ দিয়ে। ইফালেও আছে কঁঠাল গছ, আৰু মানে ধুনীয়া গছ এজোপা আছে, এইজোপা ৰবাব টেঙা গছ, খালি টেঙা আজিলৈকে লাগিয়ে পোৱা নাই। মানে আমাৰ ঘৰত বাৰীত নথকা গছ একোৱেই নাই, খালি গছবোৰ থাকিলে কি হ'ব, সেইটো পৰিমাণে ফলো লাগিব লাগে, খালি এতিয়া লগা নাই, কি কৰিব। আৰু আমলখি গছো আছে, খালি আমলখি আজিলৈকে লগাই নাই। কিমান বছৰ হ'ল ঠিক নাই এজোপা গছ, কিন্তু আমলখিয়ে নালাগে বুজিছে। আৰু আমলখি গছৰ ছাইডতে লেটেকু গছো আছে, লেটেকু গছো মানে এজোপা লগা নাই, খালি এইজোপা, এইখিনিত যিজোপা লেটেকু গছ আছে ইমানেই লাগে ডাল হৈ হৈ, খালি মানে টেঙা, মুখত দিব নোৱাৰি ইমানেই টেঙা। এইজোপা লেটেকু গছ এইবাৰো খুব লাগিছিলে, বান্দৰে হৰুৱালে আৰু মানুহে খাই চাইছিলোঁ, মুখতে দিব নোৱাৰি টেঙা। চব গছেই আছে। এনেকৈ ঘৰতে গছ গছনিবোৰ থাকিলে মোৰ ভাল লাগে, বিশেষকৈ মানে গৰমৰ দিনত ভাল আৰু গছ গছনি থাকিলে। খালি কি হয়, যদি বতাহ ধুমুহা মাৰে নহয়, তেতিয়া গছ গছনিবোৰ থাকিলে ভয় হয়, বিশেষকৈ তামোল গছবোৰ। যদি কেনেবাকৈ এজোপা তামোল গছ আমাৰ ঘৰটোত পৰি যাবলৈ হয় নহয়, মানে ঘৰ বৰবাদ হ'ব, সেইকাৰণে ভয় এটা থাকে বাৰু। খালি তামোল গছ মানে যিবিলাক ঘৰৰ ছাইডত আছিলে তামোল গছ, সেইবিলাক কাটি পেলোৱা হ'ল, সেইটো ভয়ৰ কাৰণে। মানে ধুমুহা বতাহ মাৰিলে তামোল গছবোৰ ঘৰতে পৰা মানে হেৰি এটা থাকে আৰু ভয় এটা থাকে। এইখনে পিছফালৰ চোতালখন, চোতাল আগচোতাল চবতে গছ গছনিয়ে দেখিব, আৰু পিছ চোতালখনত বেছিভাগ তামোলৰে গছ আছে, মানে তামোলৰ গছ আছে। পাণ গছো আছিলে, পাণ গছবোৰ মৰি থাকিলে, কিন্তু কেৰ্কেটুৱাৰ কাৰণে আজিকালি তামোলো নাথাকে। আৰু আমাৰ যিখন পিছফালৰ মানে পুৰণা বাৰী আছে, তাত মানে আদা হালধিবোৰ খেতি আছে, এতিয়া সেইখিনিও আপোনালোকক দেখাই দিওঁ। আৰু আমাৰ ঘৰত যথেষ্ট বাঁহ গছো আছে, কিন্তু মাটি বাৰী ধেৰ হ'লেও বান্দৰৰ কাৰণে আমাৰ ঘৰত একো খেতি বাতি কৰিব নোৱাৰি। যদি খেতি বাতি কৰিব পাৰিলোহেঁতেন আমাৰ ইমান চিন্তাই নাছিলে। এতিয়া ব'লকচোন আমাৰ পিছফালৰ পুৰণা বাৰীখন দেখাওঁ আপোনালোকক। আমি থকা বাৰীৰ দৰেও যথেষ্ট ডাঙৰ, খালি ডাঙৰ হ'লেও কাম নাই, মানে বান্দৰৰ ইমানেই উৎপাত, সেয়া দেখিছে। মানুহলৈ অকণো ভয়ে নকৰে, সেইকাৰণে মানে একো খেতি বাতি এটা কৰিব নোৱাৰি বাৰীখনত। আৰু এতিয়া মই পুৰণা বাৰীখনলৈ সোমাই আহিলোঁ, মানে আগতে আমাৰ ককাহঁতৰ দিনত এইডৰা বাৰীতে আছিলে ঘৰ সাজি, তাৰপিছত আমি জন্ম হোৱাৰ পাছতে আৰু গুচি গ'লোঁ। এতিয়া মানে আমি যিডৰা বাৰীত আছোঁ সেইডৰা বাৰীলৈ উঠি গ'ল। এইবোৰ দেখিছে, গোটেই বাঁহনি আছে, মানে আগতে এই বাঁহবোৰ এনেকৈ বিকিছিলে, আৰু আজিকালি এনেকৈ বাঁহৰ ইমান গ্ৰাহক নাইকিয়াই হ'ল, সেইকাৰণে আৰু ইমান বাঁহবোৰ বিক্ৰী নহয় আজিকালি, ঘৰৰ কামতে লাগে বাৰু। আৰু এইফালে এইবোৰ বাঁহনি চব আমাৰেই হয়, যিমান আছে গোটেইখিনি আমাৰেই হয় বাঁহনি। তাৰপিছত এইফালেদি এনেকৈ গ'লে এইখিনিতে সৰুকৈ ফিচাৰী এটা আছে, মানে আমাৰ ৰাস্তাটো যেতিয়া বনাই আছিলে গাঁৱৰ, JCBয়ে মাটি খান্দি পেলাই নিছিলে, আৰু এইটো পানী নুশুকায়। ৱাটাৰ ছাপ্লাই পানী নিদিলেও আমাৰ চিন্তা নাই বাৰু, এই পুখুৰীটোৰ পানীৰে আমি এইবোৰ ঘৰুৱা কামবিলাক কৰিব পাৰোঁ। খালি মানে এতিয়া পুখুৰীটো পানী অলপমান শুকাই গ'ল কাৰণে পানী তুলিবলৈ দিগদাৰ হয়। ইয়াত দেখিছে আপোনালোকে, এইটোত ইমান মাছ নাই বাৰু, সেইকাৰণে পানীখিনি ভাল হৈ আছে। আৰু মাছ পুঠি জীয়াবলৈ হ'লেও মানুহৰ হাতত মানে পইচা পাতি অলপ দৰকাৰ হয়, সৰহকৈ মাছ জীয়াই থ'ব পাৰিলে লাভ হয় বাৰু। ইফালেও এইবোৰ বাঁহনি, আৰু ইফালে খুৰাহঁতৰ ঘৰো আছে বাৰু। আৰু ইমান এখন ডাঙৰ বাৰীত মানে জেওৰা জপনা দিয়াটো অসম্ভৱ, আৰু দেউতাই অকলে অকলে কিমান কৰিব আৰু। কিন্তু আইতা ঢুকোৱা টাইমত মানে আমি যিখন বাৰীত আছোঁ তাত জেওৰা জপনা দিছিলে, হ'লেও এতিয়া জেওৰাবোৰ ভাগি ছিগি গ'ল, সেইকাৰণে মানে
যাৰ তাৰ গৰু সোমাই মানে বাৰীখনত একদম ৰাজত্ব কৰি থাকে। ইফালেও এইখিনিত বাঁহ এজোপা আছিলে, বাঁহজোপা উঠাই দিয়া হ'ল। তাৰপিছত এইফালেও আছিলে, এইটো মানে ঘৰৰ ভেটিলে মাটি নিছিলে, তাৰপিছত এনেকৈ পুখুৰী হৈ গ'ল আৰু সিমান দ পুখুৰী নহয় আৰু দেখিছে আপোনালোকে, এনেই পানী জমা হৈ থাকে। আৰু এইফালে এই বাৰীখনতে আগতে আমাৰ ককা আইতাহঁত আছিল, আৰু এইবোৰ এতিয়া আদা খেতি কৰি থৈছে দেউতাই এনেকৈ তামোলৰ পুলি লগাই দিছে। মানে এটা টাইমত আমাৰ দেউতাই তামোল পাণৰ মানে ব্যৱসায় কৰিয়ে ঘৰ চলাই আছিলে, কিন্তু কি হ'ল নাজানো, পাণ গছবোৰ মৰি গ'ল লাহে লাহে, আৰু তামোলৰ সংখ্যাটো কমি আহিলে। আৰু এইফালে এইবোৰ দেখিছে আপোনালোকে, এইটো টেঙামৰা গছ আছিলে, এতিয়া শুকাই গ'ল বাৰু টেঙামৰাবোৰ। আৰু এইবোৰ আদা আছে। এতিয়া এইখন বাৰীত মানে বান্দৰৰ কাৰণে আদা আৰু হালধি বাহিৰে একো কৰিবই নোৱাৰে। মোৰফালে আছে হালধি, তাৰপিছত কচু দি থৈছে বাৰু, এইবোৰ হালধিতে পইচা দুটকামান পোৱা হয়, তথাপিও বহুত কষ্ট, মানে হালধি দিওঁতে কষ্ট, তাৰপিছত খান্দি মেলি সেইবিলাক চাফা কৰি শুকুৱাওঁতে কষ্ট। এইখনে আৰু আমাৰ বাৰীখন, আৰু মাজে মাজে ইয়াত সাঁচি গছ আছে, খালি ইমান ডাঙৰ হোৱা নাই, মানে বিকিব পৰাকৈ হোৱা নাই গছবিলাক। আৰু এইজোপা যে দেখিছে, এইজোপা হৈছে চেগুন গছ, এই ডাঙৰ গছজোপা হৈছে চেগুন। আৰু এইফালে আমাৰ এইটো যে জপনা দি থৈছে, আইতাৰ মৰিশালি হয়, আৰু তাৰ ছাইডতে ককাৰ মৰিশালিটো আছে। আইতা ঢুকুৱা এবছৰেই হ'ল, খালি মানে আইতা এতিয়াও কিবা জীয়াই থকাৰ কথাহে লাগে। দেখিছে এইখনেই বাৰী, এইফালেও আছে বাঁহ গছ, মানে গৰু ছাগলী আৰু ধুনীয়াকৈ চৰি থাকিব পাৰে, দিগদাৰ নাই। এইখনে আৰু আমাৰ বাৰীখন। বান্দৰৰ উৎপাত নহ'লহেঁতেন আমাৰ এইখন বাৰীত কিমান যে শাক পাচলি হ'লহেঁতেন, নিজৰ ঘৰত খাবলৈও হ'লহেঁতেন, বিকিবলৈও হ'লহেঁতেন, কিন্তু উপায় নাই, বান্দৰৰ ইমানেই উৎপাত, মানে সাধাৰণ লাই পুলি এটাও ৰুই থ'ব নোৱাৰি, চব মানে খাই ধ্বংস কৰি পেলায়। আৰু মানে আমাৰ বাৰীখনত এতিয়া এটাই উপায় আছে, আৰু এনেকৈ চাহ গছৰ পুলি ৰুই দিলে তেনেকৈ বাগান কৰিব পৰা হ'ব, বাকী আৰু একো কৰিব পৰা নহ'ব। সেইকাৰণে মানে এতিয়া আমি একদম কি বুলি ক'ম আৰু, দুখীয়া হৈ আছোঁ। যদি আমাৰ ঘৰত খেতি বাতি এসোপামান কৰিব পাৰিলোঁহেঁতেন, তেতিয়া আমাৰ মানে চলিবলৈ ইমান দিগদাৰী নহ'লহেঁতেন। এতিয়া মানে চব বস্তুৱে কিনা, ঘৰত একো এটা কৰিবই নোৱাৰি, উপায় নাই আৰু যি হৈছে। আৰু এইখনেই আৰু আমাৰ বাৰীখন, বিশেষ দেখুৱাবলগীয়া একো নাই। আৰু আজি ঘৰতে আছোঁ, ভাবিলোঁ আপোনালোকক দেখাই দিওঁচোন। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে ক'ব আমাৰ বাৰীখন চাই মেলি। বাৰীত টকৌপাতো আছে, খালি এইবোৰ একো কামত নাহে, এনেই আছে আৰু মানে বাৰীখনত বহুত গছ গছনি আছে, যথেষ্টখিনি আছে। আৰু আমাৰ ঘৰত মানে কাঠ বাঁহৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া নহয়, ঘৰতে আছে যিহেতু। আৰু জেওৰাখনৰ সিপাৰে যে দেখিছে, এইদৰে হোলা মাটি বুলি কয়, মানে দ মাটি, ইয়াত ঘাঁহ ৰখা হয়। এই হোলা মাটিডৰাও আমাৰেই হয়। আৰু ইয়াত যেতিয়া বাৰিষা মানে হয়, তেতিয়া আৰু ধুনীয়াকৈ ঘাঁহখিনি ৰাখি দিয়া হয়, ঘৰৰ ছাগলীজনীও খাবলৈ হয়, আৰু ঘাঁহখিনি তেনেকৈ বিক্ৰীও কৰিব পাৰি। এইখিনি আৰু দেখাবলগীয়া বিশেষ একো নাই। যদি বান্দৰ নহ'লহেঁতেন, ইয়াত ধুনীয়াকৈ শাক পাচলি কৰি থোৱা থাকিলেহেঁতেন, আৰু তেতিয়া সেইখিনি দেখিবলৈ পালেহেঁতেন, আৰু কিনো কৰিব, ভাগ্যতে নাই। আৰু এইফালে বৌহঁতৰ ছাগলী চৰি আছে, মানে ইফালৰ যিডৰা বাৰী দেখিছে সেইডৰা বৰমাহঁতৰ হয়, মানে আমাৰ পাপুদাহঁতৰ। এইজনী ছাগলী চৰি আছে ইয়াতে। আৰু এইজনী আমাৰ গৰাকী। কি হ'ল? মোক দেখিলে মাত লগাবই যেনিবা। খালত সোমাইহে চৰে আমাৰ এগৰাকী, মানে আমাৰ ছাগলী এজনীহে, সেইকাৰণে তাইৰ কাৰণে ইমান দিগদাৰ নহয়। মানে তাই আৰু নিজৰ বাৰীখনতে যিমান মন যায় খাই মেলি ধুনীয়াকৈ পেট ভৰাই থাকিব পাৰে। আৰু আমাৰ মানে খৰি মাৰিৰ কাৰণেও ইমান দিগদাৰ নহয়, কিয়নো নিজৰ ঘৰতে এইবিলাক বাঁহ কাঠ চব আছেই। দেউতাই ধুনীয়াকৈ একদম খৰি মাৰি যোগাৰ কৰি দিয়ে। এনেকৈ চলি আছোঁ আৰু আমাৰ সৰু পৰিয়ালটো।
কথাটো এনেকুৱা, আমাৰ হাতত যদি অলপ মূলধন থাকিলেহেঁতেন তেতিয়া আমি নিজৰ বাৰীতেই এনেকুৱা কুকুৰা ফাৰ্ম, ছাগলী ফাৰ্ম খুলি দিব পাৰিলোহেঁতেন ডাঙৰকৈ। কিন্তু এতিয়া মানে পইচা পাতি যিহেতু অভাৱ হৈ থাকে, সেইকাৰণে আমাৰ কাৰণে সম্ভৱ নহয় এই কুকুৰা ফাৰ্ম, ছাগলী ফাৰ্মবিলাক খোলাৰ। যদি পইচা পাতি ভৱিষ্যতে হাতলৈ আহে তেতিয়া নিশ্চয় আমি নিজৰ বাৰীতে এইবোৰ ফাৰ্ম খুলিব পাৰিম। মানে বিশেষকৈ মোৰ মন আছে, আৰু ঘৰত মানে কুকুৰা যদিও পুহিছোঁ ইমান এটা মানে লাভ নহয় আৰু, সেইকাৰণে কেতিয়াবা বেচিবলৈ মেলিবলৈ হয় দুই এটা, আৰু পইচা পাতি নিশ্চয় মানে যদি পাওঁ আৰু পিছত কাম বন কৰি, তেতিয়া ভাবিছোঁ ঘৰতে এনেকুৱা কুকুৰা ফাৰ্ম নহ'লে ছাগলী তেনেকুৱা খুলিবলৈ মানে মন এটা আছে। আৰু কিনো কৰিব, মানে মানুহৰ দিনবোৰ সদায় একেই নাযায়। মানে মই ভাবোঁ সেইটো, আজি মই মানে যেন তেনে চলি আছোঁ, হয়তো মই কষ্ট কৰি আছোঁ যেতিয়া ভৱিষ্যতে মোৰ কিবা এটা হ'বগৈ, সেইটো নিজৰ ওপৰত বিশ্বাস এটা আছে। আৰু ভগৱানে এতিয়া যিখিনি দিছে সেইখিনিৰে আমি চলি আছোঁ। অভাৱনো কাৰণো নাই ন, মানে আটাইতকৈ ধনী মানুহৰো অভাৱ আছে। পইচা পাতি নহ'লেও তেওঁলোকৰ জীৱনতো কিবা এটা অভাৱ থাকে, তেনেকৈ চবৰে জীৱনত অভাৱ থাকেই। খালি মানে সেই অভাৱখিনি মানুহে জীৱনৰ সাহস হিচাপে লৈ আগবাঢ়ি যাব লাগিব, আৰু ময়ো সেইটোকে কৰি আহিছোঁ আজিলৈকে। মানে মই জীৱনত কোনোদিনেই এই অভাৱ বস্তুটোৰ লগত মানে হাৰ মানি দিয়া নাই, আগবাঢ়িয়ে গৈ আছোঁ যিমান পাৰোঁ। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।